একচুৱেলি কি হৈ গ'ল দাদাজনে ক'লে যে স্বাগতম মোৰ নতুন ভিডিঅ'লৈ। সময় হৈ গ'ল 2টা আৰু মই এতিয়া যাব ওলাইছোঁ নীলাপানী। তো বাকী কথাবোৰ ৰাস্তাতে পাতিম ব'লক। তো এতিয়া আহি পাই গ'লোঁ লগৰ লগত। আচ্ছা ই মেকআপ কৰি আছে, লিপষ্টিক লগাই আছে, ঠিক আছে। তো সি ওলাই লওক, তেতিয়ালৈকে এটা কথা কৈ দিওঁ যে আমি এতিয়া য'ত গৈ আছোঁ ন নীলাপানী, তাতে শুনিব পোৱা মতে বহুত মানুহ মৰে, ঠিক আছে। তো কিয় মৰে সেইটোতো মই গম নাপাওঁ বিশেষকৈ, তাত গৈ পাই লওঁ, পৰিৱেশটো চাম, তাৰপিছত গম পাম তাতে কিয় মানুহ মৰে, কি হয়, কিয় হৈ আছে, ঠিক আছে। তো ওলাই লওক তেতিয়ালৈকে। আহি মই এতিয়া বৰ্তমান এয়া পালোঁহি, আৰু 2 কিলোমিটাৰ আছে নীলাপানীলৈ। এইখিনিও নীলাপানী ক'ব পাৰে। তো এতিয়া আহি এখন দলং পাইছোঁ, ঠিক আছে। তো দলংখনৰ চাৰিওফালে মই পৰা দেখাই দি আছোঁ। এটা বস্তু দেখাই আছোঁ, এটা বঢ়িয়া বস্তু। এই পাহাৰকেইটাৰ ওপৰত চাওক, মেঘ পুৰা। ভাবিলোঁ অলপ 2খনমান ফটো উঠাই লওঁ, তো সেইকাৰণে ৰখিলোঁ। তো আমি আহি মানে এইখিনি পাই গ'লোঁ। পোৱাৰ পিছত ইয়াতে একচুৱেলি মই এতিয়া গম পালোঁ যে ইয়াতে 3টা স্পট আছে, ঠিক আছে। তো এটা হৈ গ'ল কঁঠালগুৰি ন, এটা কঁঠালগুৰি আৰু এটা আপোনাৰ হদহদী, ঠিক আছে। আৰু এইটো কি বুলি কয়? নীলাপানী বুলি। এইটোতো নীলাপানীয়ে, ঠিক আছে। তো আমি 3টালৈ যাবলৈ চেষ্টা কৰিম, সময়টো বেছি নাই হাতত, বৰ্তমান 4টা বাজি গ'ল, ঠিক আছে। চাওঁ যদি চাব পাৰোঁ গোটেই 3টাত যাম বাৰু, ঠিক আছে। ৰাস্তাটো একচুৱেলি একেবাৰে বেয়া। তো লগৰজনক গাড়ীখন দি মানে মই আহি আছোঁ পিছে খোজকাঢ়ি। একচুৱেলি ইয়াৰ নেচাৰটো ভাল হয়, বঢ়িয়া শান্ত, কোনো হুলস্থুল নাই। 5 মিনিটমান হৈ গ'ল, মানুহ দেখা নাই। মানুহটো বাদ দিয়ক, সেইটো আগত খালি পখিলা এটা দেখিছোঁ জীৱৰ ভিতৰত। ইমান এটা সুন্দৰ জেগা, কিন্তু ইয়াৰ ৰাস্তাৰ অৱস্থানো একেবাৰে বেয়া। চৰকাৰে অলপমান যদি ভাল পদক্ষেপ লয় হাতত, তেন্তে হ'লে নিশ্চয় ভাল হ'ব। এটা বঢ়িয়া পিকনিক প্লেচ হয়। ময়ো দেখা নাই, আহি আছোঁ। তো আশা কৰোঁ পিছত যেতিয়া আকৌ এবাৰ আহিম, তো ৰাস্তাটো নিশ্চয় ভাল হ'ব। বঢ়িয়া বতাহ এজাক বলি আছে ইয়াতে। এইখিনি সোমাই যাম নেকি? খতম টাটা বাই বাই গয়া। এইটো চাওক, এইটো চাওক। Your destination is on the left. মাই গড। সি লগৰটোক সুধি আছে এইটো হয়নে ইমান বেয়া ৰাস্তা। তো মই বৰ্তমান আহি পাই গ'লোঁ নীলাপানী। তো মোৰ পিছফালে আছে, এয়া চাওক, দেখিছে? তো ভাই এইটো নীলা নহয়, এইটো সেউজীয়া পানী হয়। এইটো পাই গ'লোঁ নীলাপানী। তো লাষ্টত লগৰটোক কথা পাতি গম পালোঁ, ইয়াতে য'ত আহিছিলোঁ ন, এইটো এটা ডেষ্টিনেশ্যন হয়। তো আমি য'ত বাইকখন থৈ আহিছিলোঁ, তাৰ পৰা যদি ওপৰলৈ যাওঁ ন, আৰু এটা আছে। তো তাৰ পৰা ভিউটো বেছি ভাল লাগে। তো ব'লক তালৈ যাওঁ, আৰু তাৰ পৰা এবাৰ দেখাম চাৰিওফালে নীলাপানীৰ সৌন্দৰ্যতা। ব'লক। তো যেতিয়াই ক'ৰবাত আহোঁ ন, এই পাহাৰ বগোৱা বস্তুটো ক'তো শেষ নহয়, মানে থাকিবই আৰু। যিটো মই চবতকৈ বেয়া পাওঁ। বেয়া নাপাওঁ, ভালেই লাগে, ট্ৰেকিং কৰিতো এনেও ভাল পাওঁ, কিন্তু এনেকুৱা শ্লিপি এৰিয়াত ভাল নালাগে। বাই চান্স কিবা কাৰণত পৰি গ'লে হৈ গ'ল। বা ইয়াতে এটা আছে চাংঘৰ, তো দেখাম। তো ইয়াৰ পৰা চাই লওক নীলাপানী ভিউ। এইটো হৈছে নীলাপানী নহয়, সেউজীয়া পানী। নামটো নীলাপানী, বাট পানীখিনি সেউজীয়া। আৰু অলপ ওপৰলৈ যাওঁ, ওপৰতকৈ দেখাই দি আছোঁ আপোনাক। ইয়াৰ পৰা এটা হৈ গ'ল চাংঘৰ, আৰু এইখন হৈ গ'ল গোটেইখন কাজিৰঙা, ঠিক আছে। পবিতৰা বুলি ভাবক, কাজিৰঙা ভাবক। তলৰ পৰা দেখি মানে ভাবিছিলোঁ চাংঘৰটোৰ ওপৰত এবাৰ উঠিম, কিন্তু চাংঘৰটোৰ যি অৱস্থা, যদি ইয়াৰ ওপৰত উঠিব যাওঁ একেবাৰে উঠি যাম।
তো সেইবাবে নুঠো, তলত এখন আছে বহিবলৈ বহি আছে, তাতে বহি লৈছোঁ। তো এটা কথা ইয়াতে কৈ দিওঁ হা, ইয়াতে মানুহ কিয় মৰে আহি মই যিটো দেখিছোঁ ন, আপোনাক 1 মিনিট দেখায়। তো এইটো চাব পাৰে হে, এইটো ইয়াৰ পৰা যদি আপুনি মিনিমাম হাইট চাই মিনিমাম 100-150 ফুটটো হ'ব ওখ হা। আৰু যদি এইটো 100-150 ফুট আছে আৰু এইটো হৈছে আপোনাৰ মানৱ নিৰ্মিত, ইয়াৰে যিবোৰ পাথৰ দেখি আছে সেই পাথৰবোৰ একচুৱেলি কি হয়, ইয়াৰ পৰা খান্দি নি মানে ইয়াৰ পৰা মেইনলি মাইনিং কৰি নি মানে আপোনাৰ যোনটো ঘৰৰ ফ্ৰণ্টৰ ৰাস্তা ন, হয়তো তাতো ইউজ হৈছে চাগে, ইয়াৰ পৰা নি মানে সেই ৰাস্তাবোৰ বনাইছিলে। তো এইটো ইমান ওখ এটা বস্তু, যেতিয়া পানী জমা হ'ব তলততো ইয়াত মেবি ইয়াৰ তলত আৰু 100 আছে। আৰু জানেই ঘৰত তিতা খাবলৈ বেয়া পায়, নাপকল তিতা দিলেও বেয়া পায়, কিন্তু ইয়াতে আহি তিতা খায়, মানে সুমৰস প্ৰাণ কৰে। আৰু কৰি কি কৰে, এই ওপৰৰ পৰা দেখিছেনে, তাৰ পৰা জঁপিয়াব গা ধুবৰ কাৰণে ইয়াতে। আৰু গা ধুলেতো হ'লেই যিটো হ'বলগীয়া আছে, জঁপিয়াতটো ঠিকেই জঁপিয়াব, ছাইডত আছে মাটি, মই বাৰু নাযাওঁ ওচৰলৈ। কিন্তু ইমান সহজ নহয় যে তাৰ পৰা জঁপিয়াই আপুনি ইমান স্কাই ডাইভিং কৰিছে নেকি ভাই, তাৰ পৰা জঁপিয়াব, ইয়াত পেৰাচুট খোল খাব, তলত পৰিব। ভুলতো নকৰিব এইটো আহি মানে ইয়াত। কোনোবা যদি লগত কেতিয়াবা আহেও কাৰোবাক লৈ, তেওঁক নক'ব যাতে ইয়াত গা ধু। তো মানে কি হ'ল, এতিয়া ভাবিছোঁ দুটামান সাধাৰণ জ্ঞান দিওঁ। একচুৱেলি কি হয়, আমি মেইনলি 3 প্ৰকাৰৰ আপোনাৰ পানী থাকে, ঠিক আছে। এটা হৈছে এইটো আপোনাৰ সেউজীয়া পানী, এটা যিটো আপুনি ফ্ৰণ্টত দেখি আছে, আৰু এটা হৈছে নীলা পানী, অৰিজিনেলি নীলা, সেইটো ঠাইখিনিৰ নাম নহয়, নীলা পানী। আৰু এটা হৈছে মটীয়া, মানে ব্ৰাউন কালাৰৰ যিটো পানী, ব্ৰাউন ৱাটাৰ, গ্ৰীণ ৱাটাৰ আৰু আপোনাৰ ব্লু ৱাটাৰ, ঠিক আছে। এতিয়া যিহেতুকে আমি সেউজীয়া পানী দেখিছোঁ ন, সেউজীয়াৰ পানীৰ ওপৰত অলপ কৈ দিওঁ। এয়া একচুৱেলি কি হয়, ইয়াৰ পানীটো সেউজীয়া নহয়, ইয়াৰ ছাইডত যিবোৰ শেলাই আছে ন, শেলাইটোৰ কালাৰৰ কাৰণে পানীটো ইয়াতে আপোনাৰ যিটো শেলাই আছে ন, তাতে ক্ল'ৰিফিলৰ পৰিমাণটো অলপমান অধিক হয়, যাৰ কাৰণে নেকি পানীটো সেউজীয়া হয়। আৰু ইয়াতে মোৰ মতে মাছো আছে দেই, মাছ আছে, মাছে এটা দুটা ক'ৰবাত মাৰি আছে দেখিছোঁ। আপুনি চাগে নিশ্চয় কেমেৰাত মই দেখাব নোৱাৰিম। আৰু ইয়াৰ যোনটো পানী হয় ন, শেলাইযুক্ত পানী, এই শেলাইযুক্ত পানীটো আৰু এটা কামত ইউজ হয়, খেতিৰ বাবে ইয়াত শেলাই থকাৰ কাৰণে ইয়াৰ খাৰুৱা হয় একচুৱেলি পানীটো। ইয়াতেতো খেতি কৰা তেনেকুৱা কোনো ছাইডত একো নাই, তো পানীটো ইয়াতে বাচি আছে। আৰু মই যিকণ জানো তাৰ পৰা অলপমান কৈ দিলোঁ। তো এবাৰ গোটেই চাৰিওফালৰ ভিউটো এবাৰ চাই লওক, কেনেকুৱা বঢ়িয়াকৈ দেখাই দিওঁ এবাৰ চবফালে। আৰু এটা বঢ়িয়া কথা কৈ দিওঁ, ইয়াতে যদি আহে ন, নিজৰ লগত কোনো ছোৱালী নানিব, বিশেষকৈ অকলে যদি আহিছে। মোৰ 5 মিনিটমান হৈ গ'ল ৰাস্তাটো আহোঁতে, তাত মই এটা গৰু দেখা নাই, ফ্ৰণ্টত এটা পখিলা দেখিছিলোঁ, আপোনাক দেখাইছোঁ মই ভিডিঅ'টোত, ঠিক আছে। আৰু ইয়াতে একচুৱেলি ভাল নহয়, জেগাবোৰ অকণমান শ্লিপি হয়, বৰষুণৰ দিনততো নাহিবই। ইয়াত পিকনিকৰ কাৰণে বঢ়িয়া হয়, বাহিৰত এখন এটা বঢ়িয়া গ্ৰাউণ্ড টাইপ আছে, ইয়াতে পিকনিক খাবৰ কাৰণে আহিব পাৰে। আহক, ফেমিলিৰ লগতো আহিব পাৰিব, একো প্ৰব্লেম নাই, নৈছোঁ। খালি পানীত গা ধুব জঁপিয়াই নিদিব, গা ধুবলৈ নাযাব তাত। এনেকুৱা এটা জেগা য'ত নেকি এনেকৈ পানীখিনি আবদ্ধ হৈ আছে, ইয়াতে মাইনিং কৰিছিলে, ইয়াতে কিছুমান বেক্টেৰিয়া থাকিব পাৰে, কিবা থাকিব পাৰে, অগণন বস্তু থাকে। তো ইয়াতে গৈ গা ধুবলৈ চেষ্টা নকৰিব, খালি সেইটোৱে আৰু অনুৰোধ। আৰু এটা কথা কৈ দিওঁ, গুৱাহাটীৰ পৰা যদি আপুনি ইয়ালৈ আহে ন, ইয়ালৈ আপোনাৰ গুৱাহাটীৰ পৰা হৈ যায় 150 কিলোমিটাৰ, আৰু নগাঁৱৰ পৰা 30 এপ্ৰক্স। তো যদি আহে, আহক ইয়ালৈ। ইয়াতে আৰু মানে কি হৈ গ'ল, 4:30 বাজি গ'ল। নেক্সট আৰু এটালৈ জেগালৈ যাম বুলি ভাবি আছিলোঁ, তো আজি যোৱা নহয়। তো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। নেক্সট ভিডিঅ'ত আমি চাই লওক ক'ত যাওঁ, ডিছকাছটো এনেও নহয়, যাম ঘৰত গৈ চাৰ্চ কৰিম, গুচি যাম, ঠিক আছে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু লগৰবোৰক শ্বেয়াৰ কৰক। একেবাৰে ভিউজ কম আছে, অলপমান বঢ়াই দিয়ক। থেংক ইউ, বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।